কমল মুখ
নামে পকি ভাল বোলে কোনে খাই জনাব আজি গাঁৱৰ সদৌতি ৰাইজ একত্ৰিত হৈ বৈকুণ্ঠৰ বাদ্য বাঢ়ি দেখাবলৈ শিকিছে আজি এই গুৰুজনাৰ ৰচিত নাটখনি অভিনয় কৰাৰ আগত আগমুহূৰ্তত এভাগি বৈকুণ্ঠৰ বাদ্য বজাবৰ কাৰণে তেখেতসকলে এভাগি সেৱা জনাইছে ইয়াৰ খোজে কাটলে বাক্য বচনে অনেকখিনি অপৰাধ হ'ব পাৰে সৰ্ব দুখ সৰ্ব অপৰাধখিনি মৰ্শন কৰি প্ৰভু ভগৱন্তৰ গুণানী কীৰ্তন ভাগ কৰিবলৈকে ভক্তি দি ভক্তি পাত্ৰ কৰি মনৰ সৰ্বাঞ্চিত গোবিন্দৰ চৰণে কৃপা মিলাব হৰি হন মঘৰত